এজনী ছোৱালী আমি সৰু ছোৱালী এজনী দিল্লীৰ পৰা নে বেংগলোৰৰ পৰা আহোঁতে ছোৱালীজনীক এয়াৰপৰ্টত পাইছিলোঁ কলিকতা এয়াৰপৰ্টত তাই খেলুৱৈ আছিল সৰু ছোৱালী আপাৰ আছামৰ তাই কিবা এটা খেলতে কিবা দুখ পাই পেলাই হাতখন বেয়া হ'ল হৈ পেলাই এতিয়া ডক্টৰে ক'লে হাতখন কাটি দিব লাগিব তাই এথলেটিক্স কিন্তু হাতখন কাটি দিব লাগিব আল্টিমেটলি হাতখন কাটি আহিছিল নেকি হাতখন তাইক কাটিব অপাৰেশ্যন কৰিব গৈছিল তাই কানি দাদাক মানে এয়াৰপৰ্টতে ক'লে তাইৰ টিকেটটো বেলেগ চিটত আছিল তাইক দাদাই আনি পেলাই এয়াৰ হোষ্টেজক কৈ পেলাই কৈছে কি মোৰ লগতে বহ তাই মাকো আছিল বহি পেলাই তাই পুৰা কথাখিনি শুনি আহিছে দাদাই কলিকতাৰ পৰা গুৱাহাটীলৈ আহোঁতে আহি পেলাই কৈছে তোক যি হেল্প লাগে তই কবি তই যিমান মোৰ ছোৱালী নিচিনা সৰু ছোৱালী গ'ল তাই তাৰপিছত তাই কিবা অপাৰেশ্যন হ'ব কিবা হ'ব গুৱাহাটীত আহিব চব দাদাই কিন্তু খৰচা দি আছিল সেইদিনাখন তাই আমি গম পাওঁ ন সেইদিনাখন তাতে দাদাই তাইক গুৱাহাটীলৈ আনিবলৈ কাৰোবাক ক'লেও তাই অলপ চিৰিয়াছ হৈ গ'ল তাইক গুৱাহাটীলৈ আনিবলৈ কেঞ্চাৰ টাইপ হৈ গ'ল মানে হাতখনত কেঞ্চাৰ ফৰ্ম কৰিলে তাৰপিছত তাইক গুৱাহাটীলৈ আনিব লাগে দাদাই কৈছে ইমিডিয়েট লৈ আহি থাকোঁতে ৰাস্তাত ঢুকাল তাই আৰু আমি ষ্টেজত আমি অলৰেডি চাউণ্ড ক্লিয়াৰ দাদা গান আৰম্ভ হ'ব তেতিয়াই দাদাই মেছেজটো পালে তাই ঢুকাল দাদাই ষ্টেজত উঠিয়ে হুকুকাই কান্দিছে আপোনালোকে যদি শ্ব'টো আগৰ শ্ব'টো ৰিলে কৰি চাই কোনোবা তাত যদি আছে দাদাই উঠিয়ে প্ৰথমে কান্দিছে আৰু মানুহখিনিয়ে ক'লে জুবিন গাৰ্গে মদ খাই পেলাই কানাৰ নাটক কৰিছে